ছাত্ৰ ছাত্ৰীসকল, আজি আমি সমান্তৰাল সৰলৰেখাৰ বিষয়ে কিছু কথা শিকিম। আমি সপ্তম আৰু অষ্টম শ্ৰেণীতে পাইছোঁ যে যদি দুডাল সৰলৰেখা সদায় সমান আঁতৰত থাকে সেইবিলাকক সমান্তৰাল সৰলৰেখা বুলি কোৱা হয়। সমান্তৰাল সৰলৰেখাক দুই মূৰে অসীমলৈ আগবঢ়াই দি থাকিলেও ক'তো কটাকটি নকৰে। যেনে নদীৰ দুই পাৰ আমি চিন্তা কৰিব পাৰোঁ, ৰাস্তাৰ দুই পাৰ, এইবিলাক কেতিয়াও লগ নালাগে, সেইকাৰণে এইবিলাকক আমি সমান্তৰাল বুলি ক'ব পাৰোঁ। চিত্ৰত মই দুডাল সমান্তৰাল সৰলৰেখা টানিছোঁ। এটাৰ নাম দিয়া হৈছে AB, আনটোৰ নাম দিয়া হৈছে CD। এই দুডালক কাঁড় চিন দিয়া হৈছে, অসীমলৈ বঢ়াই দি থাকিলেও ক'তো কটাকটি নকৰে। দুডাল সমান্তৰাল সৰলৰেখাক যদি আন এডাল সৰলৰেখাই কাটে বা ছেদ কৰে তাক তিৰ্যক বুলি কোৱা হয়। মোৰ এই ছবিত PQ হ'ল AB আৰু CD সমান্তৰাল সৰলৰেখাৰ তিৰ্যক। এই চিত্ৰত আমি সমান্তৰাল সৰলৰেখা এই চিন দি লিখিব পাৰোঁ AB সমান্তৰাল CD, PQ ইহঁতৰ তিৰ্যক। তিৰ্যকে কটাকটি কৰাৰ লগে লগে ইয়াত চিত্ৰটোত 8টা কোণ উৎপন্ন হৈছে। নাম দিয়া হৈছে 1 নম্বৰ কোণ, 2, 3, 4, 5, 6, 7, 8। এই 8টা কোণৰ প্ৰত্যেকৰে নাম আমি বেলেগ বেলেগকৈ ভাগ কৰিব পাৰোঁ। উৎপন্ন হ'ল 8টা কোণ। 1 নম্বৰ কোণৰ অনুৰূপ হ'ল 5 নম্বৰ কোণ, 2 নম্বৰৰ অনুৰূপ হ'ল 6 নম্বৰ কোণ, 3 নম্বৰৰ অনুৰূপ হ'ল 7 নম্বৰ কোণ আৰু 4 নম্বৰৰ অনুৰূপ হ'ল 8 নম্বৰ কোণ। আকৌ ভিতৰ ফালে 4টা কোণ উৎপন্ন হৈছে 3, 4, 5 আৰু 6। এই দুটাক 3 নম্বৰৰ একান্তৰ কোণ হ'ব 5 নম্বৰ আৰু 4 নম্বৰৰ একান্তৰ কোণ হ'ব 6 নম্বৰ। প্ৰথম কথা আমি এনেকৈ কোণবিলাক চিনি পাব লাগিব, কাৰ অনুৰূপ কোণ, কাৰ একান্তৰ কোণ কোন। তাৰপিছত আমি সমাধান কৰিব পাৰোঁ অংকবিলাক। ইয়াত বিশেষকৈ মন কৰিবলগীয়া 3টা টুকুৰা আছে। একান্তৰ কোণবোৰ পৰস্পৰ সমান। এতিয়া একান্তৰ কোণ 3ৰ একান্তৰ 5 পাইছিলোঁ, 4ৰ একান্তৰ 6। তাৰমানে 3 নম্বৰ কোণৰ সমান হ'ব 5 নম্বৰ কোণ আৰু 4 নম্বৰ কোণৰ সমান হ'ব 6 নম্বৰ কোণ। অনুৰূপ কোণবোৰ পৰস্পৰ সমান। তাৰমানে কি পাইছিলোঁ ওপৰত 1 নম্বৰৰ অনুৰূপ 5 আছিল, 1 আৰু 5 সমান, 2 আৰু 6 অনুৰূপ আছিল, 2 আৰু 6ৰ মান সমান, তেনেকৈ 3 আৰু 7ৰ মান সমান, 4 আৰু 8ৰ মানো সমান। 3 নম্বৰটো বিশেষ মন কৰিবলগীয়া, তিৰ্যকৰ একেফালৰ অন্তঃকোণৰ সমষ্টি 180 ডিগ্ৰী। তিৰ্যক PQ আমাৰ তিৰ্যক আছিলে এইডাল, তাৰ একেফালে 3 নম্বৰ কোণ আৰু 6 নম্বৰ কোণ উৎপন্ন হৈছিল। 3 আৰু 6 নম্বৰ কোণৰ মান যোগ কৰিলে আমি 180 ডিগ্ৰী পাম। ঠিক তেনেকৈ 4 নম্বৰ কোণ আৰু 5 নম্বৰ কোণ যোগ কৰিলেও 180 ডিগ্ৰী পাম। এইখিনি টুকুৰাখিনি বিশেষকৈ যদি আমি মনত ৰাখি অংক কৰিবলৈ আগবাঢ়িম তেতিয়া আমি অংক কৰিবলৈ পাৰিম। আৰু আমি এতিয়া পৰৱৰ্তী ভিডিঅ'ত অনুশীলন 6-2ৰ পৰা কেইটামান অংক কৰিম, তোমালোকে নোট কৰি ল'বা।